हेलो फ्रेंड्स गुड मर्निंग आज नतुन भिडिओ मधुरमेर आपनाक सकलोके मोर चेनेलटोले स्वागतम जनाइছো भिडिओ देखि गम पाइछि सके आमी केनिबा जाबोले लाइছো এতিয়া আমি এই পালোহি গোগামুখ ষ্টেচন আৰু ক'ত যাম কিয় যাম এইবোৰ সকলোবোৰ জানিবৰ কাৰণে ভিডিওটো শেষলৈকে চাব আৰু ইয়া ধুনে টিকট কাটিবলৈ লৈছে আৰু টিকট কটাৰ পিছতে ট্ৰেইন আহি পাবহি আজি পুৰা একদম টাইম মতে পাইছোহি অলপ দেৰি হোৱা নাই সোনকালো হোৱা নাই তালে ভিডিওটো একেলগে চাই থাকিব আৰু ট্ৰেইনত আমি উঠিলো এতিয়া আমি গৈ আছো ক'ত যাম কিয় যাম এইবোৰ সকলো গম পাব তালে ভিডিওটো চাই থাকক আৰু আমি দুটায়া ট্ৰেইনত গৈ আছো মানুহৰ আগত কথা ক'ব লাজ লাগে ন সেইকাৰণে ভিডিওটো এনেকৈ বনাই থৈছো আৰু মানুহজনে অকলে গিলে চাই আছে কি কৈছে বুলিব তালে ভিডিওটো চাই থাকক আৰু এতিয়া আমি আহি পালোহি তিনচুকীয়া ষ্টেচন কাৰণ আমি ডিব্ৰুগড়ত ৰব পাৰিলো হয় কিন্তু নৰখিলো কাৰণ ডিব্ৰুগড়ত এনেকুৱা মানুহ হৈ যায় ন পুৰা ভিৰ হৈ যায় বহিবলৈ আমি সিটে পাব টান হৈ যায় সেইকাৰণে তিনচুকীয়া ষ্টেচনলৈ গুচি আহিলো তিনচুকীয়া বাটত খালী হৈ যায় ডিব্ৰুগড়তে ভৰ্তি হয় সেইকাৰণে ট্ৰেইন আছে 2টা বজাত ৰৈ আমনি লাগিছে কাৰণে ভাবিছো কিবা এটা খাই লওঁ সেইভাবে এই দোকানখনলৈ আহিলো কি পাওঁ চাওঁ বুলি দেখিলো যে বহুত বস্তুৱে আছে তাতকে ভাবিলো আৰু ধুনৰ গেছ আছে ন সেইকাৰণে ভাবিছো বেলেগ বস্তু খোৱাতকৈ ভাতটোকে খাই লওঁ মানে ভাতটো অৰ্ডাৰ কৰিলোঁ আৰু আহিলে এতিয়া ভাতটো খাই লওঁ তাৰপিছত খাই আপোনালোকক পাই আছোঁ ভিডিওটো একেবাৰে ঘৰতহে লগ পাম বনামগৈ আৰু এতিয়া বনাব মন নাই যোৱা ঘৰত আহি কেতিয়াবাই পালোহি কেতিয়াবা মানে 5টামান বাজিলে ঘৰ পোৱাত পাওঁতে আৰু এতিয়া সময় হৈছে 6:30 অকণমান ৰেষ্ট লৈ ল'লোঁ আমি শিৱসাগৰলৈ মানে মোৰ মাৰ ঘৰলৈ অহা কাৰণটো হ'ল মোৰ দাদা বিয়া সেইকাৰণে আমি আহিবলগীয়া হ'ল আৰু এতিয়া দৰা সখীয়েক পাইছেহি দৰা সখীয়েকক ভৰি ধোৱা কিবা নিয়ম এটা আছে সেইটো কৰিবই ন এতিয়া কৰিবৰ কাৰণে সকলোবোৰ ৰখিয়ে আছে আৰু মই সাইডৰ পৰাই ভিডিঅ' কৰি আছোঁ তালে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু নেক্সট ভিডিঅ'টোতো আৰু মজা হ'ব কাৰণ এতিয়া দৰা সখীয়েকক ভৰি ধোৱা ছোৱালী আনিব যোৱা মানে বিয়াখন নেক্সট ভিডিঅ'তহে দেখাম আৰু ভালকৈ এতিয়া এইটো মানে শেষলৈকে দেখাবলৈ বহুত দীঘলীয়া হৈ যাব ন সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ আগতে অতি সোনকালে চাব পাৰে এতিয়া দৰা সখীয়েকৰ ভিতৰত সোমোৱাই এতিয়া মই ঘৰত যাওঁ মানে ছোৱালী আনিবলৈ যাব ওলাবই হ'ব ন তালে নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে ৱেইট কৰক আৰু তালে বাই বাই